বন্ধুসকল কেপ্টেইন জিন্তু গগৈৰ 20 চক্ৰ ফুটবল টুৰ্ণামেণ্টৰ আজি ফাইনেল হ'ব দুলীয়াজানত আৰু আমি আহিছোঁ আটাইবোৰে এইফালে আহিছে নিতু এইফালে আহিছে আমাৰ নঙলাগাই আৰু এইফালে আহিছে আমাৰ ৰহন আৰু আহি আমি দুলীয়াজানত ষ্টেডিয়ামৰ ভিতৰত সোমাইছোঁ দেখিছে ইমান গাড়ী মানে পাৰ্কিং পাবলৈ নাই আমি বহুত দূৰত পাৰ্কিং কৰি থৈ আহিব লগা হ'ল আচৰিত ধৰণৰ ভিৰ মানে বন্ধুসকল আমি একেবাৰে হাফ টাইমতে সোমাইছোঁ আৰু হাফ টাইমৰ পিছৰ খেল কি হৈ আছে মানে হাফ টাইমলৈকে কি হৈ আছে আমি ভিতৰত সোমাই জনাই আছোঁ আপোনালোকক আজি মুঠতে ষ্টেডিয়াম খালি নাই সকলো ফালৰ পৰা মানুহ ভিৰ এইফালে আজি এক্টিভিটি হৈ আছে এতিয়া ভিতৰত হাফ টাইম হৈছে যিহেতু এতিয়া এক্টিভিটি হৈ আছে ডগ শ্ব'ক আচৰিত ধৰণৰ এটা পাৰফৰ্মেঞ্চ দেখিব পোৱা গৈছে সকলো আহি ইয়াত উপস্থিত হৈছে দেখিছে ইউটিউবাৰ সকলো ইয়াত May we have a huge round of applause for these beautiful canines. দুলীয়াজান অইল এফ চি দিবলৈ প্ৰথমটো গ'ল সক্ষম হ'ল দেখিছেনে এনেকুৱা হ'লা খেল চলি থকাৰ মাজতে আমি লগ পালোঁ আমাৰ অসমৰ গৌৰৱ ৰাইনো মানে IOCL ফাইৰৰ পৰা এই প্ৰভাইড কৰিছে তাৰ মাজতে দুলীয়াজানৰ অইল এফ চিয়ে আকৌ দ্বিতীয়টো গ'ল দিবলৈ সক্ষম হ'ল মানে দুটা গ'ল অগ্ৰগতি ল'বলৈ সক্ষম হৈছিলে মানুহৰ মাজত উৎসাহ আচৰিত ধৰণে দেখিব পোৱা গ'ল কাৰণ দুলীয়াজান জিকি আছিলে সেই মুহূৰ্তত এটা বেলেগ পৰিৱেশ ফিল্ডত আমি ক'ব নোৱাৰোঁ সকলোৱে ফূৰ্তি কৰি আছে এইফালে মানে খেলত এটা বেলেগ পৰিৱেশ হৈ আছিলে ভিতৰত সকলোৱে এনজয় কৰি আছে দেখিব পাইছে তো ফাইনেলি অইল ইণ্ডিয়া জিকিলে দুগলত অইল ইণ্ডিয়া জিকিলে আৰু ইয়াৰ পিছত প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন আমি মানে একচুৱেলি খেলৰ মাজত সোমাবই পৰা নাই ইমান মানুহৰ ভিৰ গতিকে আমি বাহিৰৰ পৰাই দেখালোঁ আৰু দুগলত অইল ইণ্ডিয়া জিকিলে অইল ইণ্ডিয়াই ফাইনেল জিকি এতিয়া চেম্পিয়নছ ট্ৰফি ল'ব Indian Oil FC জিকিলে আৰু এই ফুটিত আমি এবাৰ বিহু নচা হৈছে ধুনীয়াকৈ ফুটি হৈ আছে আৰু গীতে মাতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানো হ'ল ইয়াত এটা চাবলগীয়া পৰিৱেশ দুলীয়াজানত শেষৰ মুহূৰ্তটো দেখা পোৱা গ'ল আৰু সকলোকে আমি বিদায় লৈ এতিয়া তাৰ পৰা আহিবলৈ ওলালোঁ দেখিলোঁ এতিয়াও মানুহ তাৰ পৰা ওলাই আহিব বিচৰা নাই যিটো পৰিৱেশ দুলীয়াজানত হৈ আছিল সঁচাকৈ কালি দিনটো বেলেগ এটা পৰিৱেশ তাৰ পৰা সকলোৱে বোলে আমাৰ ঘৰলৈ আহে আমাৰ গোটেই বস্তু যোগাৰ কৰি দিছে পাছফালে আমি জুই ধৰিলোঁ তাৰপৰা গোটেইখনে বোলে ইয়াতে চাহ খায় চবে চাহ খাই আৰু লাহেকৈ বিদায় মিলে আমাৰ চবকে দেখিছে এখন প্লেট একেলগে লৈছে সি বোলে গোটেইখনি অকলে খাই বোলে বাকী পাইছে নাই সোধাই নাই আৰু যি কি নহওক চবেই অলপ চলপ পালে চাগে ভাল লাগিলে গোটেইখনি একেলগে চাহ খালোঁ আৰু সকলোৱে বিহু চিহু মাৰিলে আমাৰ ঘৰৰ পাছফালে এটা বেলেগ ধৰণৰ আজি ফূৰ্তি কৰি পিনি লাষ্টত ভিডিঅ'টো ইয়াতে সামৰিব লৈছোঁ ধন্যবাদ